तुझके स्नान देश को सो दिल का बसता है এনেই মাথাডাল গৰম হৈ আছে আকৌ এইডাল আহিল तुझके स्नान देश को सो दिल বাকি চাগে ভালে আছা খোৱা বোৱা গা পা ধোৱা চব ঠিকে আছে তাও নিদিছে মোক মাত এষাৰো নিদিছে ৰিভাইজটো দিল কি ইছাম ইচ্ছাই যদি মোলে চাই নাহা তেতিয়াহ'লে মোক ভাল পায় চোৱাচোন চোৱা ইফালে চোৱা কোন আছো মই কোৱা অধিমান কৈ গুচি গ'ল এইজনী বাৰু সঁচাই প্ৰেমত পৰিছে নেকি মোক মোলে যদি গুপ্তটো নিদিয়ে তেতিয়াহ'লে বেছি ভাল পায় আৰু এটা আৰু যদি তাই চবকে মাতি মোক নেমাতিছে তেতিয়া তাই মোৰ কাৰণে পাগল বাছ এইজনী বগা মই ক'লা এখন বাকা চাপৰ সংসাৰহে হ'বগৈ দোকানত ইমান কাষ্টমাৰ আৰু আপুনি চাগে থানাত চেনি চাহপাত বিচাৰিহে আহিছে মই কিয় চেনি চাহপাত বিচাৰি আহিম তোক বিচাৰি আহিছো মোক কিয় বিচাৰিছে আৰে অকলে অকলে কাম কৰিব পাৰি নেকি স্বাস্থ্য চাই স্বাস্থ্য চাই এজনী বিয়া পাতি লওক এই কি কথা ক'ব আহিছ মূৰ্খ বল আমাক কিন্তু সৰু ল'ৰা ছোৱালীক দমত কথা ক'ব নালাগিছে তেনেহ'লে কেনেকে ক'ম আমাক মৰমত কথা ক'ব আমি সৰু ল'ৰা ছোৱালী আমাক যেনেকে ভাজ দিব আমি তেনেকেই ভেজাম কেনেকে ভেজাবি আহা আহা আইচ 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 টি 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 আইচ 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 টি 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 এনেকেতো কুকু মেকুৰীহে মাতিছে আইচ 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 अरे मोहन माखन अरे बाप रे कितना दिन के बाद में लोग पालू है ससुर को नाती ए सुसु करा नाती नहीं तो ससुर के नाती मामाक मागे मलाई मार के अच्छा बढ़िया লাগিছে মোৰ লাগি একটা কথা বহুত ভাল লাগিছে তই যে মোক পাহৰা নাই হে তেই জিবিলাক মানুহৰ নাম খোৱা বস্তুৰ লগত মিলি যা সেইবাৰ মানুহ মই জিম্বেগি নাপাহো अरे बाप रे তোৰ নাম মাখন ব্ৰেডত মই লগাই খাই কমলা দধি খোৱা বস্তু এইবিলাক মই জিম্বেগিত থাকি যায় बढ़िया লাগিছে अच्छा इतना दिन के बाद में लोग पालू কি খোৱাবি কি খুৱাম এতিয়া খাবলৈ হাততো পইচা পাতি নাই চুমা এটাকে খা ভাই কাহে মজাক কৰিছা তোৰ लेकिन মজাক বিলাক যোৱাই নাই চানা খাওঁ चल अरे भैया का खबर 10-10 रुपया का सना लगाओ एकदम मलाई मार के मामाक मागे मलाई मार के सुसु को नाती ए तो आओ कौन देखछु लगा दो टॉनिक एने मो कौन देखछु তো এটা কি কই আছ মই মানে কিবা একটা ভাবি আছো মই বিজনেসটো কি কৰিব পাৰো মানে মই ভাবি আছো যে বিহু কি বুলি কৈছে ডক্টৰ ভূপেন হাজৰিকাই গীতত কৈছে যে বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ জীৱনৰ আয়ুস ৰেখা বুজিছনে নাই মই বুজিছো এতিয়া বহাগ মানে কি ৰঙালী মানে কি বহাগ মানে বহাগ মানে কি ভূপেন হাজৰিকাই ফোন কৈ কৈছে মই কৈ চাগে কি ক'ব লাগে মানে তেখেতে যেটো ক'লে আপোনাৰ বিশ্বাস হোৱা নাই ঠাসকে উঠিব কথাটো বুজাই আছো তই কচোন বহাগ মানে মানে আয়ুস ৰেখা এইটো মনত আয়ুস ৰেখা বহাগ মানে বাকীখিনি নকওঁ কিয় ক ৰঙালী বিহু মানে কি ভালকে বুজাই ক এই এইটো বিহুৱে বুজাই পেলাই ফিনিছ কৰিব পৰা নাই ৰঙালী বিহুটো উলিয়া লাগে এই কৰ্ণ বহাগ বিহুতকে ৰঙালী বিহু বুলি কয় মানে এটা ঘৰত মাতা নাম এটা স্কুলত মাতা নাম দেখিছ উদাহৰণ দেখিলি নে তাৰ এই ৰঙালী বিহুত আমি কি কৰো মই কম ক ৰঙালী বিহুত আমি চিৰা খাওঁ দৈ খাওঁ তিল পিঠা খাওঁ খিলা পিঠা খাওঁ খালি ঘূৰি পকে খোৱাটোলে যায়গে ন বিহু নাচো আছে নহয় বিহু নামটো হুঁচৰিটো হেই ঐ জেলেঙনি গাঁৱে বৰ্ণালী নবৌৱে বৰ্ণালী গৈ গৈ বাইদেউ এতিয়া বিয়া হ'ল নবৌ হ'ল মই তাতে দোকানত বাচন মাজি তত পোৱা নাই ইফালে তহঁতে বৰ্ণালী নবক মাতি আছো এই বৰ্ণালী নবৌ নহয় বৰ্ণালী গৈ গৈ আগৰ বিহু কেনেকুৱা আগতে মহৰ গোৱাল এটাই মহৰ পিঠিত দলনি ধৰা মহ চৰাই আছে ইফালে নাচনীজনী আহোঁতৰ তলত যেনিবা তাত বাতি কৰি আছে সেই ইফালৰ পৰা মহ চৰাই থকা মহ গোৱালটোৱে বিহুৱে পাকি ধৰিলে যোচনা এইফালে আকৌ উত্তৰ দিয়ে নাচনীজনীয়ে তাৰপৰা উত্তৰ এটা দিলে দেই বিহুৰে এই এনেকে এনেকে শেষত গৈ আহোঁতৰ তলত বিহু মাৰিলে এদিন শুনিবি সেই মহ গোৱাল ধুলীয়াজনে নাচনীজনীক পলুৱাই লৈ গুচি গ'ল মই বিশ্বাস নকৰো এইবিলাক কিয় আমিও কিমান বিহু নাছিলো আমাৰ দেখো 4 চকুৰ মিলনে নহ'ল আৰে আপুনি যেতিয়া গামোচাখন মূৰত মাৰি দিয়ে শিশু ধুলীয়া হৈ পৰে এটা শিশু এটা লগত নাচনী এজনী কেনেকে প্ৰেম হ'ব আপুনি এদিন কেনেকে 4 চকুৰ মিলন হ'ব পাৰে নাচনী থাকিব সেই চাইতলাত এজন থাকিব গ্ৰাউণ্ড ফ্ল'ৰত নিমিলিব নহয় হয় হয় কেনেকে মানে এইটো 4 চকু মিলন নহয় চকুৱে পেটে মিলন বুলি মানে বাচ্চা এটা যিকণ ওখ নাচনী পেটটোৰ ওচৰতে চকুকেইটা থাকিব চকু পেটৰ মিলন
ৰ সব কথা ধেমালি নকৰিবি পাকিছা অ। মানে বিহুটো যদি ধুনীয়াকৈ গাই যাওঁ যদি নাচনীজনী মন মিলি যায় তেন্তে হ'ব কিনে বাৰু খাটাং হ'ব মই কৈছো অন্তৰৰ পৰা এজনী কোনোবা নাচনী এজনীক লৈ তই এটা যোজনা গাই দিলি মিঠাকে মিঠাকে তই দেখিবি সিফালৰ পৰা মিঠা যোজনা এফাকে আহি যাব চকুৱে চকুৱে এদিন মিলন হ'ব আৰু এদিন শুনিবি প্ৰেম তাৰপিছত শুনিবি সেই কলীয়া ঢুলীয়াটোৱে সেই নাচনীজনীক লৈ পলাই গুচি যাব চোন চোন কৰ্ণ ধৰ এফাকি চুপ যিকেইটা কুলি কেতেকীয়া বিহুৰ বতৰা লৈ আহিছিলে তোৰ চিঞৰত সিহঁত চাই নাপাব এতিয়া ৰং এড্ৰেছত আহিলো বুলি বৰ্ণালী নবৌৱে লেঙনি গাঁৱৰ বৰ্ণালী বাপৰে। নাম হ'ল কিহৰ হুলস্থুল ইমান এখন বজাৰ পাইছ এ বজাৰ এ মাছৰ বজাৰ কিহৰ উৎপাত কি হৈছে ইয়াত চাওকচোন মাছৰ বজাৰৰ নিচিনা ইয়াত আহি হুলস্থুল কৰিছে তহঁতে বাহিৰত গৈ হুঁচৰি গাব নোৱাৰ এ হ'ব দিয়ক আজি বিহু বুলিয়ে গাইছে চাগে বাহিৰত যা বাহিৰত যা 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 না কাণফাটি মুজে যাব ধুমেন্দা ধৰ্মেন্দ্ৰ তই হৈছা ধৰ্মেন্দ্ৰ মই হৈছো অমিতাভ বচ্চন তই ইয়াত তামোল চুবৰ পাণ মছলা পাইছ সেইকেইজনে শুনিব লাগিলে তোৰ ঘৰ ভিতৰত মই ইয়াত হৈ যাব ইও ইমান ভুলকে গাইছো তই চলা এইটো চিটি আমাৰ মাহী চুকোগে মাহীক চু কগে তই তুমি নহলে এই থানা যেন নুফুলে ভবেন বলিয়া মোক জোকাইছ এনে গাইছ এই নাই জোকাই কিহৰ ভৱেন বলিয়া গাইছ বগেন ভেলিয়া তুমি সেইটোৱে। নহলে এই থানাতে নুফুলে বগেন ভেলিয়া একদম যা পাগলটো বগেন ভেলিয়া এই ভৱেন বলিয়া নহয় মোহন বলিয়া তই এই থানাতে নাথাকে মোহন বলিয়া কিহৰ কিহৰ অভদ্ৰামী তোৰ এইটো অভদ্ৰামী নাচে কি আছে এইবিলাক বেলেগ আছে কি বেলেগ আছে আকৌ ই এক টকা অভদ্ৰামীয়ে কৈছে বাইদেউ দেখিছ তইতো মোৰ দুষ্টি আছিলি অ। আজি ছোৱালী পাই চাপৰ্টটো বেলেগক কৈ দিছো তই জানো বোৱাৰী এজনী নিবিচাৰ তই জানো নিবিচাৰ মোৰ মুনিয়া মুনিয়া চাৰিটা চিয়েট হওক তাইৰ লগত ল'ৰা ছোৱালী তই তাইৰ লগত মুনিয়া মুনিয়া বস্তু প্ৰডাকশ্যন কৰিবি আৰু মই তোক ছাপৰ্ট কৰিব লাগে খুন্দাই ঐ, 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 আৰাম মোহন ভাই ओहो मैं তোমাক বাৰ পাও চলি আছে ओ কি हो गया শব্দ উল্টাবলৈ নকৰিব ভাল নহ'লে মাৰ খাই ओके মৰিব। गलत क्या মই কোন জয় তই মই বিহু তই গৌ কিয় কলি বাহিৰত ষ্টুকি চেপাত বহি বহি দুষ্টি দুষ্টি বুলি চাপৰ্ট কৰিবি ভিতৰত যে ছোৱালী দেখিলেই তই চেপাত হৈ গ'লি ছোৱালী পাগল ঐ ছোৱালী পাগল বুলি নকবি কিন্তু দম চোতাত ছোৱালী পাগল আঙুলটো নমাই ক মোৰ ডাং খাই থাকে অ নহয় তই মোক কিয় কলি ছোৱালী পাগল বুলি এই বাঁহতলিত যে নবকে থাক ঐ নব কথা নকবি মই বেয়া ডাং চোতাত কম আঙুলটো নমাই মোৰ ডাং খাই থাকে ক অ ক কি চাপৰ্ট কৰিব লাগে মই তোক মোক অ এই ভিতৰত যে ইচ্ছা লগত যে মোৰ বিয়া কথা কৈছো মুনিয়া মুনিয়া চাৰিটা চেটলৈকে কৈছো তই মোক কিয় চাপৰ্ট নকৰিছ তোক ছাপৰ্ট কৰিম মই ক বিয়া দিনাখনিলৈকে তাৰপিছত নক সিডোখৰ কৰিব নোৱাৰি কিয় কৰিব নোৱাৰি অ? ঠিক এইটো বুজি নাপায় তই কিয় চাপৰ্ট নকৰিছ তই যদি মোৰ বন্ধু হৈছ ঐ নব মইতো বন্ধু হয় কিন্তু বিয়াৰ পাছত তোমাক ছাপৰ্ট কৰিব নোৱাৰো যদি বন্ধু হৈছ জীৱনে মনে বন্ধু হৈছে অ মই তই যদি বিয়ালৈকে চাপৰ্ট কৰিছ পিছত আকৌ অ' মানে মুনিয়া মুনিয়া চেট হ'লে তই জ্বলিবি ঠিক ঐ নব